live, long live. EPPL long live. Long live, long live. EPPL long live. Long live, long live. Pramod Baru long live. Long live, long live. Govinda Basmantari long live. Long live, long live. আমি EPPL জয়েন কৰিলোঁ আজিৰ পৰা আগতে BPF আছিলোঁ 17 বছৰ BPF দলৰ আমি একো সহায় সুবিধা পোৱা নাই ইয়াৰ কাৰণে মই EPL দলৰ জয়েন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ EPL দলৰ 2.5 বছৰমান ৰাজত্ব কৰিছে আমি যি সহায় সুবিধা পাইছোঁ ভালে পাইছোঁ আমি প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত মই আশা ৰাখিছোঁ আমি ছাৰক জীয়াই দিম বুলি আৰু যি পাব লাগে মই পাম মই আশা ৰাখিছোঁ ধন্যবাদ আগত আছিলে BPF দলত এতিয়া BPF দল এৰি পেলাই 17 বছৰ কৰিছোঁ একো পোৱা নাই আমি এতিয়া এইটো এৰি পেলাই আমি EPLত জয়েন কৰিছোঁ আমি BPF দল আছিলোঁ 17 বছৰ একো নাপালোঁ তাৰপিছত BPF এৰি এতিয়া EPLত সোমাইছোঁ আপুনি EPLত কিবা পৰিৱৰ্তন দেখা পাইছে বহুত দেখা পাইছোঁ বিভিন্ন ধৰণৰ কাম কাজ লগত আপুনি যেহেতুকে আজি EPLত যোগদান কৰিলে আৰু আপোনাক যেহেতুকে গাঁৱৰ মেম্বাৰ দিয়া হ'ব বুলি আপুনি ক'লে আপুনি অনাগত দিনত আপুনি কেনেকৈ আগবাঢ়ি যাব EPL দলত ৰাইজৰ হৈ আগবাঢ়ি যাম আৰু অঁ ঠিক আছে আছিলোঁ আমি একো পোৱা নাই এতিয়া আমাৰ ধৰক আমাৰ গাঁৱৰ যিবিলাক ৰাস্তা ঘাট এইবিলাক কোনো সুবিধা সা সুবিধা পোৱা নাই সেইকাৰণে এতিয়া আমি যেনিবা UPPL দলত আমি জইনিং হ'লোঁ এতিয়া আমাৰ UPPL দলটো আমাৰ লাগে আমি UPPL দলত আমি মানে থাকিম EPL দলত কি ভাল দেখিছে EPPL দলত এতিয়া আমি চাইছোঁ যে বহুত আমাৰ সা সুবিধা অলপ যিখিনি কৰি আছে ভালে কৰি আছে আৰু আগন্তুক দিনত কৰিব বুলি আমি মানে আশা কৰিছোঁ প্ৰমোদ বড়ো ছাৰক কি জনাব আমি প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ জনাওঁ আমাৰ যিখিনি আমাৰ গাঁৱৰ যিখিনি তদন্ত কৰি আছে বা আৰু আগন্তুক দিনত কৰিব বুলি আমি সেইকাৰণে আমি মানে আমাৰ প্ৰমোদ বড়ো ছাৰক ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ